চিৰাচৰিত প্ৰথা হিচাপে সকলোৰে জীৱনত আজিৰ দিনটো আহে। সেই সূত্ৰে আজি 31 তাৰিখ, আজি মোৰ অৱসৰৰ সময়, অৱসৰৰ দিন, আৰু উক্ত দিনত মই অৱসৰ গ্ৰহণ কৰি মই আনন্দিত হৈছোঁ, মই দুখিত হৈছোঁ, কাৰণ মই কণ ল'ৰা ছোৱালীবিলাকক এৰি যাব লগা হৈছে আৰু মোৰ সহকৰ্মীসকল এখেতসকলক এৰি পেলাই মোৰ অলপ দূৰত অৱস্থান কৰিব লগা হ'ল। সেইকাৰণে মই অলপ হ'লেও দুখিত। আপুনি কিমান তাৰিখৰ জইনিং লৈছিলে ইয়াতে কাম কৰে? মই 1987 চনৰ 24 এপ্ৰিল তাৰিখে অবৈতনিক হিচাপে মই ইয়াতে জইন কৰিছিলোঁ। দীৰ্ঘ 6 বছৰ মই বিনা বেতনে ইয়াত কাম কৰিছিলোঁ। তেতিয়া ইয়াত বড়ো মিডিয়ামৰ কোনো BSc টিচাৰ নাছিল। বাই দ্য ৱে, মই বড়ো ভাষা জানো, বিকজ মই ইয়াতে জন্মগ্ৰহণ কৰিছোঁ বড়ো কমিউনিটিৰ মাজত। সেই সূত্ৰে আমাৰ প্ৰাক্তন শিক্ষকে মোক সেইটো সুযোগ দিছিল আৰু 1987 চনৰ 24 এপ্ৰিলৰ যোগদানৰ পিছত 1993 চনৰ 1-12 তাৰিখে মই ইয়াতে এজন সহকাৰী শিক্ষক হিচাপে মই ইয়াত নিযুক্তি লাভ কৰিলোঁ। আমাৰ স্কুলৰ পৰিচালনা সমিতিৰ প্ৰতিজন সদস্য, মেম্বাৰ বা সভাপতি মোৰ লগত খুব ক্লোজ কমিউনিকেশ্যন আছিল। স্কুলৰ উন্নতিৰ সম্পৰ্কে বা বিভিন্ন সমস্যাৰ সম্পৰ্কে মই সদায় এখেতক অৱগত কৰিছোঁ, মই কথা পাতিছোঁ আৰু মোক প্ৰতিটো সময়ত এখেতসকলে সহযোগিতা আগবঢ়াইছিল। আৰু নতুনকৈ আজি আমাৰ মাজত যি নিযুক্তিপ্ৰাপ্ত অধ্যক্ষ আহিল, খুব ভাল মানুহ, মোৰে খুব বন্ধু, খুব ভাল এজন শিক্ষক। মই আশা কৰিছোঁ আগন্তুক দিনবোৰত এই শিক্ষকজনৰ আদৰ্শ আৰু পৰিচালনা নিশ্চয় আগন্তুক সময়ত বিদ্যালয়টো খুব সুন্দৰভাৱে পৰিচালনা হ'ব। আজি আপুনি যে অৱসৰ গ্ৰহণ হৈছে, তাৰ বিষয়ে আপুনি নতুনকৈ টিচাৰ বা উন্নত মানৰ যে শিক্ষক আনিব, তাৰ বিষয়ে কি ক'ব আপুনি? দেখক, আজি অৱসৰ 2জন শিক্ষক আমি একেলগে গ'লোঁ, মই আৰু মোৰ লগত সন্মানীয় বিশ্বনাথ চন্দ্ৰ ৰায়। নিঃসন্দেহে স্কুলৰ কাৰণে এটা অপূৰণীয় ক্ষতি, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি। মই আশা কৰোঁ বিভাগীয় কৰ্তৃপক্ষই অৱশ্যে ব্যৱস্থা লৈ আছে, হয়তো অতি সোনকালে আমাৰ এই পদবোৰ পূৰণ কৰিব আৰু স্কুলসমূহৰ যিটো সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। কৈছোঁ, মই শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া, কোকৰাঝাৰ জিলাৰ। প্ৰথম কথাটো হৈছে, যেতিয়া মই খবৰ পালোঁ যে আমাৰ বাঁশবাৰী হাই ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপাল মিষ্টাৰ শম্ভু সাহা ছাৰ আৰু এছিষ্টেণ্ট টিচাৰ মিষ্টাৰ বিশ্বত চন্দ্ৰ ৰয় ছাৰে আজি 31 ডিচেম্বৰ 2025ত অৱসৰ গ্ৰহণ কৰিব, তাৰে কাৰণে এটা সৰুকৈ বিদায়ী সভা ৰাখিছে। মোক আমন্ত্ৰণ জনোৱা হৈছে শিক্ষা বিভাগৰ পৰা। অন বিহাফ অফ ডাইৰেক্টৰ অফ এডুকেশ্যন মই আহিছোঁ। আৰু প্ৰথম কথাটো হৈছে অলপ দুখ লগা যে আজি শিক্ষা বিভাগৰ পৰা 2জন মহান শিক্ষক আজি মানে ৰিটায়াৰ্ড হ'বলৈ গৈ আছে। এখেতসকলৰ উত্তৰোত্তৰ ভৱিষ্যত জীৱন উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আশা কৰিছোঁ এখেতসকলে, আমি যেতিয়াই এখেতসকলক বিচাৰিম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, এখেতসকলে আকৌ আগুৱাই আহিব আৰু নতুনকৈ যি প্ৰিন্সিপাল অহাকালিৰ পৰা নিজৰ দায়িত্ব ল'ব, এখেতকো মই এটা কথা আমি শিক্ষা বিভাগৰ পৰা ক'ব খুজিছোঁ যে আমি সদায় এখেতৰ লগত আছোঁ। আমি এখন ভাল বিদ্যালয়, এই ভিতৰুৱা বাঁশবাৰী অঞ্চলত এই যি বিদ্যা মন্দিৰ বাঁশবাৰী হায়াৰ ছেকেণ্ডাৰী, এইখন এখন ভাল হায়াৰ ছেকেণ্ডাৰী আমি বিচাৰিছোঁ। দুৰ্ভাগ্যজনক একেলগে 2জনৰ যে এইখিনিতে এটা কথা ক'বলৈ পাই, আপোনাৰ জনাবলৈ পাই আমি সুখী হ'ম। ইতিমধ্যে নতুন BTC গভৰ্ণমেণ্টৰ এডুকেশ্যনৰ কাৰ্যবাহী সদস্য মিষ্টাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে, উইদিন জানুৱাৰী অৰ উইদিন ফেব্ৰুৱাৰী আমি প্ৰাইমাৰী লগতে GT and PGT মানে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী যিমান ভেকেণ্ট পজিশ্যন আছে এইটো ফিল আপ কৰিব। অলৰেডি ইয়াৰ প্ৰচেছিং চলি আছে। অতি সোনকালে এই যিমান ভেকেণ্ট পজিশ্যন আছে এইখিনি ফিল আপ হৈ যাব ইনশাল্লাহ। থ্যাংক ইউ। পৃথিবীর বা প্রকৃতির এটা চিরচরিত নিয়ম, তার কারণে মই ভাল বেয়া তো থাকিবই, মানে মানুহৰ জীৱনত দুখ সুখ থাকিব। এই হিচাপে যিটো নিয়ম, এই নিয়মটো মানা বা এইটো ভাবি মই মোৰ কৰ্তব্যৰ পৰা যদিও অৱসৰ লৈছোঁ, কিন্তু মোৰ কৰ্মৰ পৰা মই কেতিয়াও অৱসৰ লোৱা নাই। মই অফিচিয়েলি হিচাপে আজিৰ পৰা এই স্কুলৰ শিক্ষক নহওঁ, কিন্তু তথাপি যদি মোক আমাৰ এই স্কুলৰ শিক্ষকে যেতিয়াই মাতিব মোক তেতিয়াই পাব। মই এটা বস্তুৱে জানো যে যেনে কৰ্ম তেনে ফল, শৈল ৰায়। গতিকে কৰ্ম কৰি ভালকৈ কৰ্ম কৰিলে কৰ্মই শ্ৰেষ্ঠ ধৰ্ম।